নমস্কাৰ পোশাক হ্যান্ডলুম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো আজি আপোনালোকক পিওৰ টছৰ আমি মেখেলা চাদৰ দেখাবলৈ লৈছো হাতে বুৱা হ্যান্ডলুমৰ হয় আৰু সিল্ক মাৰ্ক থাকিব এজোৰ চাব পাৰে এজোৰ ব্ল্যাক টছৰ ওপৰত আছে ৰেড কালাৰ হুটাৰে কাম কৰা হৈছে গুটে গাতে ঘনকে বুটা দিয়া হৈছে বহুতেই ধুনিয়া হয় ৰেড ব্ল্যাক টছৰ ওপৰত ৰেড কালাৰ হুটাৰে কাম কৰা হৈছে এখন মেখেলা হয় মেখেলাবোৰ চাব পাৰে বেছ আহল বহল হৈ পিন্ধিবলৈ সুবিধা পাব আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিছটো এটো ব্লাউজৰ পিস হাতৰ বাবে পাৰি এটা দিয়া গৈছে এজোৰ কাপোৰ আপোনালোকে একেবাৰে অফাৰ প্ৰাইজত মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এজোৰ চাব পাৰে এজোৰ আপোনাৰ মেৰুন কালাৰ হুটাৰে কাম কৰা হৈছে বডিটো উকা থাকিব ব্ল্যাক টছৰ ওপৰত আছে গুটে চাদৰখন উকা থাকিব আঁচলটো তেনেকে কাম কৰা হৈছে ডাঙৰ ডাঙৰকে কিংখাপ ডিজাইনেৰে আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন চাব পাৰে মেখেলাখনো উকা হ'ব আপোনাৰ মেখেলাৰ তলত কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব চাদৰৰ সাইড পাৰিখিনি আৰু ব্লাউজৰ পিছত আপোনাৰ ডাঙৰকে পাৰিটো দিয়া হৈছে চাব পাৰে এই কাপোৰজোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এজোৰো চাব পাৰে মাল্টি কালাৰ হুটাৰে কাম কৰা হৈছে বহুতে মৰম লগা হয় ব্ল্যাক টছৰ ওপৰত আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ সাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ ভিডিঅ' নটিফিকেশনবোৰ পোনপটীয়াকৈ পাব আৰু ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে আপোনালোকে চাব পাৰিব ফেসবুক আৰু ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব এজোৰ চাব পাৰে বেছ মৰম লগা হয় হাতৰ বাবে এটা ডাঙৰকে পাৰি দিয়া হৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এজোৰো চাব পাৰে মাল্টি কালাৰ হুটাৰে কাম কৰা হৈছে গুটে গাতে ঘনকে বুটা দিয়া হৈছে আৰু আঁচলটো চাব পাৰে আঁচলটোত আপোনাৰ গোলাপ ফুল ডিজাইনেৰে কাম কৰা হৈছে এটো আঁচলটো থাকিব এখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব বেছ মৰম লগা হয় ইয়াৰ কম্বিনেশনটো এটো আপোনাৰ মেখেলা এখন মেখেলা থাকিব মেখেলাখনটো ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলা থাকিব আৰু ইয়াতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত অফাৰ প্ৰাইজত লব পাৰিব এজোৰো চাব পাৰে ব্ল্যাক টছৰ ওপৰতে আছে মেৰুন কালাৰ হুটা আৰু আপোনাৰ ৰেড কালাৰ হুটাৰে কাম কৰা হৈছে আৰু গুৱাহাটীত আপোনালোকক আমাৰ এড্ৰেছটো এবাৰ জনাই দিও গুৱাহাটীত আমাৰ এড্ৰেছটো হৈছে পোশাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়ামজিক কমপ্লেক্স অপজিট উইন্ট্ৰপ হস্পিটাল আৰু জাগৰণ গুৱাহাটীতে আমাৰ আৰু এটা ব্ৰাঞ্চ আছে হেতু আছে ফেন্সি বজাৰত আৰু এটা ব্ৰাঞ্চ আছে আমাৰ জোৰহাটত হেতু আছে গড়ালিত ইয়াসিন মাৰ্কেটৰ ভিতৰত সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ তলত পোশাক নামেৰে আছে এজোৰ চাব পাৰে বেছ মৰম লগা হয় এই কাপোৰজোৰো আপোনাৰ ঘনকে বুটাখিনি হৰু হৰুকে দিয়া হৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এজোৰো চাব পাৰে ইয়েলো হুটা আৰু ৰেড হুটাৰে কাম কৰা হৈছে বিন্দি বুটা দিয়া হৈছে গুটে চাদৰখনতে আৰু আঁচলটোত আপোনাৰ ডাঙৰকে কিংখাপ ডিজাইনেৰে কাম কৰা হৈছে এখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি বহুতেই ধুনিয়া হয় ৰেড আৰু ইয়েলো হালধীয়া আৰু ৰঙা দুটা কালাৰ হুটাৰে কাম কৰা হৈছে এখন লগত থাকিব মেখেলাখনো চাব পাৰে ওপৰলৈকে কাম কৰা হৈছে আৰু একদম মাৰ নাইকিয়া আপোনালোকে পিন্ধিবলৈ আৰাম পাব আৰু তো ব্লাউজৰ পিস এই কাপোৰজোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এজোৰ চাব পাৰে ইয়াৰ কম্বিনেশনটো তো বহুতেই ধুনিয়া হয় আপোনাৰ ৰয়েল ব্লু আৰু পিকক ব্লু কালাৰৰ ওপৰত আছে এখন চাদৰখন থাকিব আৰু কাপোৰবোৰ যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়া হলে কাপোৰজোৰ এটা স্ক্ৰিনশ্বট লৈ আমাৰ স্ক্ৰিনত থকা নম্বৰ গিটাত আপোনালোকে পঠাব পাৰে আৰু বুক কৰিব পাৰিব কিন্তু উইদাউট পেমেন্টত আমাৰ বুকিংটো কনফাৰ্ম নহয় পেমেন্ট কৰাৰ পাছত বুকিংটো কনফাৰ্ম হয় গুৱাহাটী আৰু জোৰহাটত আপোনালোকে ক্যাশ অন ডেলিভাৰী লব পাৰিব যাৰ শিপিংটো আপোনালোকৰ এক্সট্ৰা থাকিব ডিটিডিসি কুৰিয়াৰ যোগেদি যেটো লব তাৰ শিপিংটো আপোনালোকে অসমৰ ভিতৰত ফ্ৰী পাব অসমৰ বাহিৰত এক্সট্ৰা আহিব আৰু আমাৰ স্ক্ৰিনত দিয়া নম্বৰ গিটা এবাৰ আপোনালোকক জনাই দিও এটা নম্বৰ হৈছে 9085077458 আৰু এটা নম্বৰ হৈছে 9101063874 এই নম্বৰ গিটাতে আপোনালোকে কাপোৰজোৰ এটা স্ক্ৰিনশ্বট লৈ পঠাব পাৰিব আৰু বুক কৰিব পাৰিব এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এজোৰো চাব পাৰে ব্ল্যাক টছৰ ওপৰত আছে আপোনাৰ মেৰুন কালাৰ হুটা আৰু পিংক কালাৰ হুটাৰে কাম কৰা হৈছে ইয়াৰ বৰফি ডিজাইনাৰ হৰু হৰু বৰফি ডিজাইনাৰ ডিজাইন দিয়া হৈছে গুটে চাদৰখনতে ভনকে এটো আঁচলটো থাকিব আৰু এখিনি চাদৰৰ সাইড পাৰিখিনি দিয়া হৈছে বেছ মৰম লগা হয় ইয়াৰ কম্বিনেশনটো
আৰু ইয়াৰ লগত এখন মেখেলা থাকিব প্ৰত্যেকযোৰ কাপোৰে বহুতেই ধুনীয়া হয় আৰু পোছাকত আপোনালোকলে এতিয়া দুৰ্গা পূজাৰ উপলক্ষে আমি বহুতো অফাৰ প্ৰাইজত মেখেলা চাদৰ আগবঢ়াই আছো 250 পা 250 रुपीजৰ পৰা আপোনালোকে আমাৰ পোছাকত আপোনালোকে মেখেলা চাদৰ পাব আহিব পাৰে আপোনালোকে লব পাৰে নিজৰ পছন্দৰ কাপোৰযোৰ এযোৰো চাব পাৰে এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এযোৰো চাব পাৰে গজবুটা ডিজাইনেৰে কাম কৰা হৈছে ৰয়েল ব্লু আৰু পিকক ব্লু কালাৰে কাম কৰা হৈছে এখন চাদৰখন বডিটো উকা থাকিব আপোনাৰ ফিক্স বৰ্ডাৰ থাকিব এটো আঁচলটো থাকিব বেছ ধুনীয়া হয় ইয়াৰ কম্বিনেশনো আৰু ইয়াৰ লগতে এখন মেখেলা দিয়া হৈছে মেখেলাখনত হেভিকে ওপৰলৈকে কাম কৰা হৈছে চাব পাৰে এখন মেখেলা থাকিব আৰু ইয়াতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো হাতৰ বাবে পাৰি এটা দিয়া গৈছে এযোৰ কাপোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এযোৰো চাব পাৰে এযোৰো আপোনাৰ গোলাপ ফুল ডিজাইনেৰে আঁচলত কাম কৰা হৈছে মেহেন্দি গ্ৰীন ইয়েলো কালাৰ আৰু মেৰুন কালাৰ হুটাৰে কাম কৰা হৈছে আৰু যদি কোনোবা ব্যৱহাৰীয়ে নিজৰ ব্যৱহাৰৰ বাবে লব বিচাৰে তেতিয়া হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰ গিটাত আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু যি সকলে আহিব নোৱাৰে তেওঁলোকে আমাৰ নম্বৰত ভিডিঅ' কলৰ যোগেদিও আমাৰ কাপোৰবোৰ চাব পাৰে আৰু নিজৰ পছন্দৰ কাপোৰ কেজোৰ লব পাৰে আপোনালোকে আৰু ভিডিঅ' কলৰ আমি সুবিধা ৰাখিছো আপোনালোকে ভিডিঅ' কলত আমাৰ পুৰা ষ্টক চাব পাৰে আৰু যিবোৰ পছন্দ হয় আপোনালোকে সিলেক্ট কৰি ৰাখি পেমেন্ট কৰিব পাৰে আৰু আপোনালোকে এড্ৰেছ দিলে আমি হে এড্ৰেছত ডিটিডিসি কুৰিয়াৰ বা ট্ৰান্সপৰ্টৰ যোগেদি আপোনালোকলে পঠাই দিব পাৰো এযোৰো চাব পাৰে বেছ মৰম লগা হয় এই কাপোৰযোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এযোৰো চাব পাৰে ব্ল্যাক টছৰ ওপৰত আছে আপোনাৰ মেৰুন কালাৰ হুটা আৰু কফি কালাৰ হুটাৰে কাম কৰা হৈছে গুটি চাদৰতে ঘনকে বুটাবোৰ আছে এটো আঁচলটো থাকিব এইখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব আৰু সোমবাৰৰ পৰা দেওবাৰলৈকে আমাৰ গুটি সপ্তাহে দোকান খোলা থাকে ৰাতিপুৱা 10টা পৰা গধূলি 8:30 লৈকে আপোনালোকে আমাৰ দোকান খোলা পাব আহিব পাৰে আমাৰ ধুনীয়া ধুনীয়া নতুন দুৰ্গা পূজাৰ কালেকচন বিলাক চাব পাৰে আৰু পিওৰ টছটো আমি আপোনালোকে কাস্টমাইজ কৰিব পাৰে আমি যেনেকুৱা ডিজাইন দিয়ে তেনেকুৱা ডিজাইনৰ ওপৰত বহুতো বনাইছো তেনেকে আগবঢ়াই আছো আপোনালোকে বনাব পাৰে এযোৰ চাব পাৰে বহুতেই ধুনীয়া হয় এই কাপোৰযোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব এযোৰো চাব পাৰে ব্ল্যাক টছৰ ওপৰত আছে আপোনাৰ গোল্ডেন গুণাৰে কাম কৰা হৈছে আৰু ৰেড হুটাৰে আৰু যদি কাপোৰবোৰ আপোনালোকে ৰেডি কৰাব বিচাৰে যেনেকে চাদৰৰ সাইড পাৰি দহি মেখেলা এই সকলোখিনি কাম আমাৰ ইয়াতে কৰা হয় ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তি সকলোবোৰ সিলোৱা হয় আপোনালোকে অনলাইন মেজাৰমেন্ট দি বা দোকানত আহি মেজাৰমেন্ট দিও আমাক অৰ্ডাৰ দিব পাৰে বা সিলোৱাব পাৰে আৰু এটো নহয় যে অকল আমাৰ দোকানৰ পৰা কিনা হলে আমি সিলাও আপোনালোকে যদি বেলেগৰ পাও কিনে আমাক অৰ্ডাৰ দিব পাৰে বা সিলোৱাব পাৰে এযোৰো চাব পাৰে বেছ মৰম লগা ধুনীয়া কাপোৰ হয় এই কাপোৰযোৰো আপোনালোকে মাত্ৰ 5800 ত 5800 টকাত লব পাৰিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব ধন্যবাদ